আমি যদি কেতিয়াবা এনেকৈ হাতটো বেণ্ড কৰি শুই যাওঁ বা ভৰি বেণ্ড কৰি অলপ দেৰি বহি থাকোঁ, তেনেতে আমাৰ হাত ভৰি টিগলিং কৰে বা জিনজিন কৰে। ফিল কৰিছেনে আপোনালোকে কেতিয়াবা এনেকুৱা হোৱা? যদি ফিল কৰিছে তেনেতে আহক আজি আমি জানো টিগলিং বা জিনজিন কিয় কৰে। টিংলিং সেন্সেশ্যনক পেৰেস্থেচিয়া বুলি কয়। যেতিয়া আমি বহুত দেৰি ভৰি বেকাকৈ বহি থাকোঁ তেতিয়া নাৰ্ভত প্ৰেছাৰ পৰে আৰু ব্লাড ফ্ল' বন্ধ হৈ যায়। তাৰ কাৰণে আমাৰ ভৰি এনেকৈ জিনজিন কৰে। নাৰ্ভ হ'ল তাঁৰৰ দৰে। আমাৰ বডিত কি চলি আছে, কি চলি থকা নাই, এইবিলাক ছিগনেল নাৰ্ভে ব্ৰেইনলৈ পঠিয়াই দিয়ে। আৰু নাৰ্ভত যেতিয়া প্ৰেছাৰ পৰে নাৰ্ভ চেপা খাই যায়, যাৰ কাৰণে ছিগনেল গড়বড় হৈ যায় আৰু ব্ৰেইনে ধৰিব নোৱাৰে কিয় এনেকুৱা হয়, যাৰ ফলত আমাৰ ভৰি জিনজিন কৰে। নৰ্মেলি হাত ভৰি জিনজিন কৰা এইটো এটা নৰ্মেল প্ৰচেছ। একো টেনশ্যন লোৱা দৰকাৰ নাই। জাষ্ট নৰ্মেলি উঠক আৰু বডি মুভমেণ্ট কৰক, আপোনাৰ নাৰ্ভ নৰ্মেল হৈ যাব আৰু ব্লাড ফ্ল' হোৱা ষ্টাৰ্ট হ'ব। কিন্তু নাৰ্ভত প্ৰেছাৰ নপৰাকৈ মাজে মাজে যদি হাত ভৰি এনেকুৱা জিনজিনাই থাকে তেনেতে এইটো নাৰ্ভৰ প্ৰব্লেম হ'ব পাৰে আৰু ডক্টৰৰ লগত কনচাল্ট কৰাটো প্ৰয়োজনীয়। যদি ভিডিঅ'টো আপোনালোকক ইনফৰ্মেটিভ লাগিছে তেন্তে প্লিজ শ্বেয়াৰ কৰি দিব, ফ'ল' কৰিব আৰু কমেণ্ট দিব, যাতে মই ভিডিঅ' বনাই থাকিবৰ কাৰণে মটিভেশ্যন পাওঁ। ইমান কষ্টকৈ ভিডিঅ' বনাওঁ, অলপ ছাপোৰ্ট কৰা।